হেল্ল' গাইজ, যদি আপোনালোকে আসাম পুলিচ AB, UB আৰু SI 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই ভিডিঅ'ত আমি কেইটামান কুৱেশ্যন ডিছকাছ কৰিম। কুৱেশ্যন নম্বৰ 1, 56তম জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 3, নীলমণি ফুকন। 2 নম্বৰ প্ৰশ্ন, পথৰুঘাট কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ 2, দৰং। কুৱেশ্যন নম্বৰ 3, 2022 চনত ফিফা ৱৰ্ল্ড কাপ ক'ত অনুষ্ঠিত হৈছিল গাইজ? ইয়াত অলপ ভুল হৈছে, ইয়াত হ'ব লিখা আছে, হৈছিল বুলি ক'ব পাৰি ইয়াত। আৰু ইয়াৰ শুদ্ধ এনচাৰ সকলোৱে জানে, মই ভাবোঁ শুদ্ধ উত্তৰটো হ'ল কাটাৰ। কুৱেশ্যন নম্বৰ 4, অসম চুক্তি কোন চনত স্বাক্ষৰিত কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ 3, 1885। কুৱেশ্যন নম্বৰ 5, হেণ্ড চেনিটাইজাৰত কি দ্ৰব্য ব্যৱহাৰ কৰা হয়? আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ল এলকহল। কুৱেশ্যন নম্বৰ 6, বৰদলৈ ট্ৰফী কি খেলৰ লগত জড়িত? আৰু ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ফুটবল। কুৱেশ্যন নম্বৰ 7, উমানন্দ মন্দিৰত কাক পূজা কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A, শিৱ। কুৱেশ্যন নম্বৰ 8, শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A, 1671 চনত, 1671। কুৱেশ্যন নম্বৰ 9, সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 2, চুতীয়াসকলৰ। লাষ্ট কুৱেশ্যন, মেৰী কমে অলিম্পিকত কেইটা পদক পাইছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 2, 1। মেৰী কমে এটা পদক পাইছিল। আজিলৈকে ইমানে, লগ পাম নেক্সট ভিডিঅ'ত।